যোৰহাট আৰু গোলাঘাট জিলাৰ সীমামূৰীয়া তিতাবৰৰ এক বৃহৎ অংশত চলিছে নাগালেণ্ডৰ অবৈধ দখল আৰু পানী খেতি আৰু কলা পানী অঞ্চলত অসমৰ ভূমিত নগাই চলাইছে বেদখল বাৰী পাতি কাঠফলা মিল বহুৱাৰ লগতে ঘৰ দুৱাৰ সাজিছে একাংশ নগালোকে ৰাজ্যৰ অভিযোগৰ পাছতো মৌন হৈ আছে প্ৰশাসন এনে আগ্ৰাসনে সীমান্তৰ পৰিস্থিতি ভয়াৱহ কৰি তুলিব বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় লোক আৰু সংগঠনসমূহে একেবাৰে পানীখেতি অঞ্চলত যিদৰে নগাই ঘৰ আৰু তামোলবাৰী স্থাপন কৰিছে ভৱিষ্যতৰ দিনত আমাৰ অসমীয়া জনসাধাৰণ সমস্যাৰ সন্মুখীন হ'ব লাগিব গতিকে যোৰহাট জিলাৰ গোলাঘাট জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ যাতে সময় থাকোঁতে তেখেতলোকে উচিত পদক্ষেপ লয় কিয়নো অসমৰ বিভিন্ন জেগাত নগাই বিভিন্ন সময়ত আগ্ৰাসন চলাই অসমীয়াসকলক জোৰ জুলুম কৰি আহিছে গতিকে দুয়োখন জিলাৰ প্ৰশাসনে ইখনে সিখনলৈ যাতে বগীয়া বগী নকৰি তেখেতলোকে এই সমস্যাটো শীঘ্ৰে সমাধান কৰে নহ'লে নগাসকলে যি ধৰণে আগ্ৰাসন কৰি আহিছে কাইলৈ পৰহিলৈ যে এই বৰহলা অঞ্চলটো বা নগাবত অঞ্চলটো কিবা সমস্যাৰ সৃষ্টি কৰিব গতিকে শীঘ্ৰে আমি দুয়োখন জিলাৰ যিসকল চক্ৰ বিষয়া আছে সেই চক্ৰ বিষয়ে উপযুক্ত পদক্ষেপ ল'বৰ বাবে স্থানীয় ৰাইজ আৰু যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ